Sai lo. চাগে বহুত ভোক লাগিছে ব'লা। Hebat dah Sun. Hebat dah Sun. Ai, mas luz você. Calma. Fica não. Não pode isso não.
तेरे बिना क्या Hey! है Hey, ito lo yung medal. मुश्किल भरा जीना Rupiah dia nak, mau gini dia, ha? Rupiah dia nak, rupiah dia. Apa dia lap jire lo eh? Sana tu masuk lap. sarang kamu बहुत bisa gue Hey, apa dia lap jiro lap sana tu hai lap kamu deh. ori ra pala bhai Ang buat dia malam ni. More to অকমান আছে হা। মার Kosto kosto আর শুন হলে বেশি করে দিবি শুনে নাই সানা। হ'ব দে অকমান আছে। অকমান হলে কথা নাই ৰমাই আছে। ঐ ভাই, এইটো লগাই দে না তই। আৰু চাদাটো হতো। Toga boro hai. আহা, এতিয়া চাহ আহিলে গালি দিব ন। নাই হো কাম কৰিম না হা। নাই ছাৰ, অকমান। ঠিক আছে বহুত কাম কৰিছো কাম নকৰা খাব কথা দেই এই বল বল বল। বল চাদাটো মই মাৰি দিছো। খাব লাগে নাকি খোৱাৰ পে কৰি আছো এখন দেখা নাই গেৰাল লগা দেখা আরে পাইছো সাদা মারিছে কোনে এইটো চাই। স্যার বলছে আমার টেনশন কি আছে হ্যাঁ তোৰ মোবাইলটো লৈ মোক খাব দেন না জু 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 ঠাণ্ডা দিব না আমাৰ দৰে দুখীয়া মানুহৰ জীৱন এনেকুৱাই ভাই মই খালোৱে বৰ্তমান মই খালো ভাত পানী খালি না নাই নাই অ' মোৰ বা সেই ল'ৰা ছোৱালী হালে কি লৈ আহে আজি মাক নোহোৱাৰ পৰা সিহঁতৰ বৰ কষ্ট হৈছে অ' টেনচনৰ কথা হৈছে সিহঁতক নাবালক থাকোঁতে মাকজনী গুচি গ'ল ময়ো ইয়াত দিন হাজিৰা কৰি কেনেকৈ সিহঁতক পালোঁ মই ভাবিয়ে নাপাওঁ Benar, tahu iskulog gaya sila na eh. নাই সিহঁতক স্কুলত পঠিয়াবলৈ মোৰ হাতত জানো পইচা আছে Iya, benar. Itu এই সময়ত তাহু স্কুলত যাব লাগে কিন্তু আপোনাৰ যায় থাকা কাছে এই আমাৰ দুখ লাগিব কি কৰিম ভাই এয়া মোৰ কপালৰ লিখন মাকজনী সৰুতে গুচি গ'ল এই পইচাবিলাক যে ইনকাম কৰি আছা এই পইচাটো পঢ়াব পৰা খাব পৰা মানুহটো বেছি নহয় তিনিটাহে নাই অ' মাকৰ বেমাৰত বহুত টকা ধাৰ লাগিল নহয় ইয়াতে কাম কৰি মই ধাৰে খোজো নে ল'ৰা ছোৱালীক পঢ়িবলৈ দেওঁ নে নিজৰ পেটটোকে পালোঁ মই একো ভাবি নোপোৱা হৈছোঁ বুজি পালোঁ কথাখিনি বহুত টেনচন এই আপোনাৰ এটা কথা ভাবছোঁ মই এই আমি মালিকক অলপ দৰমহাটো বাঢ়াই পাওঁ দৰমহাটোৰ কথা মই সিদিনা কৈছিলোঁৱে ভাই নহয় আমাক নেদে নাই নাই, আমাক ভাই। বৰ্তমান আমাৰ ইমান এটা টেনশ্যন নাই জানুৱাৰীৰ পৰা বাঢ়াম বুলি কৈছিল নহয় মই একদিন আগতে কৈছোঁ কিন্তু ইয়াৰ কাৰণে দুখ লাগে যি চলিটো আৰু আপিটো আহে মোৰ দুখ লাগে ইমান চলি ইমান বয়সত স্কুলত আহিছে ইমান সৰু ছোৱালী ইমান কষ্ট কৰি চলি আছে বেয়া লাগি যায় নাই ভাই মালিকক ক'লে দৰমহা বঢ়াই নিদিয়ে ন ইয়াৰ আমি ক'ব লাগিব গোটেই কথাই লগ আমি কম দে আমি আলোচনা কৰিম দে আমি আগতে মানে আমি ষ্ট্ৰাইক কৰি দিম লগা কি আছে আমি এটা আলোচনা কৰি লওঁ আমি নহ'লে কি আমাৰ কৰিব ঘৰে যদি নচলে কাম কৰি কি লাভ আছে এটা পৰিয়াল আৰু আমাৰ কথাটো আমি নাভাবো দেচোন দে
দিয়া মাজনীও ইয়ালৈ আহা মই ইয়াত আছো আহা আহা মাজনী আহা আহা লোৱা বহা বহা আহা বাবা তহঁতে ভাত খাইছানে ৰবা থৈ দিয়াচোন থৈ দিয়া কিয় ভাত খোৱা নাই তোমাৰো বৰ কষ্ট হৈছে ন মাজনী সৰুতে ঢুকাই গ'ল নহয় তুমি অহাই আছো যোৱা যোৱা এই খুৰা কি নাম বা বঢ়িয়া তোমাৰ দেউতাই কৈছে যোৱা তুমি ডাক্তৰ হ'বা না মই ভাইহঁত মই ভাত এই পাৰ্টনাৰ ছোৱালীজনীৰ কিবা ডাক্তৰ হ'বাৰ মন বোলে এতিয়া এটা কাম নকৰিব আমাৰ যে মালিক যি আছে এই মালিকৰ ঘৰতে হাতীটো থৈ দি মালিকৰ বেয়া মানুহ নহয় ভাল মানুহ কিন্তু মালিকৰ ঘৰত থাকিব কিবা বন পালা তোমাৰ দেউতাৰ লগত আমি আছো নহয় আমি একেলগে ৰান্ধি খাওঁ পাৰ্টনাৰ মোৰ অলপ মালিকটো অলপ ভাল মই যদি মালিকটো কওঁ মালিকে তাৰমানে না বুলি নকওঁ অন্ততঃ তাই থাকলা আকৌ ঘৰৰ কিবা চাফা কৰলা থাকলা খালা কৰি হ'লেও ছাৰ হৈছে ইমান ডাঙৰ মানুহ ধনী মানুহ আমাৰ দৰে গৰীবৰ ছোৱালী ছাৰে জানো ৰাখিব ছাৰ এইবিলাক কথা নাভাবে তই মাত্ৰ টেনশ্যন নলবি আমি ছাৰ কম না কি কওঁ ছাৰ অলপ ভাল তাৰমানে আমি আলোচনা কৰি থৈ দিম যদি তোৰ আপিটোৰ যদি ভাল হয় আমাৰো ভাল লাগে দেচোন এই বয়সত স্কুলত যাব লাগে তাই ইমান কষ্ট কৰিছা তোৰ হাতত কিতাপ লগাই থাকবা লাগে কিবা লাগে এতিয়া হাতত তোৰ টিফিন লৈ আহে তলে ভাই মই এইটো ভৰাই দিওঁ মইনা ভালকে যাবা দে আমি আলোচনা কৰি তোমাক থৈ দিম মাইনা এইটো ল তহঁতে এতিয়া যাবি দে ভালকৈ যাবি হা বাই বাই বেয়া লাগে আৰু তাক এটা কথা লৈ আহিলোঁ আমি তেনেকুৱা কাম কাম মানে বিশেষ কাম নহয় এই এওঁৰ অতি জানে কথাটো মাৰা গৈছে শুনিছোঁ কথাটো বেয়া লাগিছে তাৰ বাচ্ছাৰ মানে ল'ৰা এটা ছোৱালী এটা আছে আমি ভাবছিলোঁ কি ছোৱালীটো আপোনাৰ ঘৰতে থ'ম সেইপিনে পঢ়া এটা মানে স্কুলত যোৱা নাই স্কুলতে যাব নগৈছে তাৰ ভাত চাত বহুত বেছি মানে চলাটো অসুবিধা হৈছে ছোৱালীজনী কিমান ডাঙৰ বেছি ডাঙৰ নহয় 6-7 বছৰ হৈছে সৰু ছোৱালী পঢ়ি আছে পঢ়া নাই স্কুলত যোৱা নাই আপোনাৰ তাতে থৈ কিনে তাৰমানে পঢ়াব বুলি আমি ভাবছিলোঁ আৰু সেইটো উদ্দেশ্যলৈ আছিলোঁ তাৰমানে কিয় পঢ়াব নোৱাৰে আপনারা যদি থাকি যদি আপনি অলপ কিবা অলপ সহায় করে স্কুলত অন্তত স্কুলক যাই মতন এই মেট্ৰিকটো পাছ কৰক অন্তত ঠিক আছে ছোৱালীজনী থাকিব পাৰিব মোৰ তাত মোক টেনশ্যন নাই খোৱা বোৱা পিন্ধা উৰা একো টেনশ্যন নাই সেইটো কাৰণেতো আপোনাৰ সেইকাৰণে আহিছোঁ আপোনাৰ তাত ছাৰ আপুনি যদি মোক এই দুখীয়া গৰীব ল'ৰাজনক যদি এইখিনি সহায় কৰে তাই ছাৰ ডক্তৰ হ'ম বুলি কৈ আছে মই ছাৰ তাইক পঢ়াব নোৱাৰোঁ ছাৰ কান্দিব নালাগে মই আছোঁ টেনশ্যন ল'ব নালাগে আপুনি ছাৰ এইখিনি মোক সহায় কৰি দিয়ক ছাৰ আপোনাৰ মোক ভৰিটো হ'ব নালাগে ছাৰে কৈছে না টেনশ্যন ল'ব মই কৰি দিম কামটো আপোনাৰ ছোৱালীজনীক মোৰ তাত ৰাখিব লাগে পঢ়াব লাগে এইটো টেনশ্যন ল'ব লগা আপুনি ঠিক আছে মই কৰি দিম ছোৱালীজনী ক'ত আছে নেকি আহিছে ইয়াত নাই ছাৰ তাই মোক টিফিন দি ঘৰলৈ গ'ল আপোনাক ছাৰ মই জনম মনত ৰাখিম তাইক কেৱল আপুনি ডাঙৰ কৰক পঢ়াই দিয়ক ঠিক আছে তাই ডক্তৰ হ'ম বুলি মোক কৈ থাকে ছাৰ মই পঢ়াব নোৱাৰোঁ কাম দিব নালাগে মোৰ তাতে তোমালোকে কাম কৰা মোৰ কোম্পানীতে কাম কৰা মোৰে কাম কৰি আছা তোমালোকৰ ছোৱালীজনী যদি মই পঢ়াই মেলি ডাঙৰ দীঘল কৰিব পাৰোঁ মানুহ কৰিব পাৰোঁ মোৰো এটা নাম তোমাৰো হয়নে
এইবিলাক কথা টেনশ্যন ল'ব লগা নাই মই আপোনাৰ ছোৱালীজনী মই পঢ়াই মেলি ডাঙৰ মানুহ কৰি দিম ঠিক আছে কথা দিছোঁ আপোনালোকক ধন্যবাদ ছাৰ ঠিক আছে এতিয়া তোমালোকে কি কামত লাগিবনে ঠিক আছে কামবিলাক কৰা মানে বহুত লেট হৈ আছেতো কামটো কমপ্লিট হোৱাই নাই হ'ব ছাৰ যি কৰিব লাগে চব কৰি দিম ঠিক আছে যোৱা কামে লগাগৈ আপোনালোক আহি নমস্কাৰ ছাৰ এইজনে মোৰ ছোৱালী ছাৰ কি নাম মাইনা তোমাৰ বাবা তই এইটো লচোন দিয়া ঠিক আছে এতিয়াৰ পৰা আমাৰ ইয়াতে থাকিবা পঢ়া শুনা কৰিবা ডাঙৰ মানুহ হ'বা ন টেনশ্যন নল'বা ছাৰ মোৰ ছোৱালীজনী আপোনাৰ তাতে এৰিলোঁ আপুনি যাতে ছাৰ ভালদৰে ডাঙৰ মানুহ কৰি দিয়ে ছাৰ হ'ব আপোনাৰ ছোৱালী মানে মোৰ ছোৱালী আপোনাৰ তাত থকা মোৰ তাত থকা একো ডিফাৰেঞ্চ নাই নহয় ছাৰ ভালদৰে ৰাখিম তাইৰ বাচ্চানী এই সৰু থাকোঁতে মৰি গৈছে ছাৰ আপোনাৰ আগত মই গোটেইখিনি তাক চমজাই দিলোঁ ছাৰ আপুনি কেৱল ভালদৰে চাব মোৰ ছোৱালীজনীক আপোনাৰ কথাটো মই বুজিব পাৰিছোঁ ডাঙৰ মানুহ কৰি দিব ছাৰ ঠিক আছে তাইক মই পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম মই কথা দিছোঁ হ'ব ছাৰ আপুনি যাতে মোৰ ছোৱালীজনীক বহুত ডাঙৰ মানুহ কৰি দিয়ে ছাৰ আপোনাক মই জনম মনত ৰাখিম আপোনালোকে মোক চিনি পোৱা নাই জানো ইমান দিন আপোনালোকৰ লগত থাকিলোঁ আপোনালোকৰ লগত কাম কৰি আছোঁ আপোনালোকে মোৰ তাত কাম কৰি আছে মোক জানো চিনি পোৱা নাই মাজনী তোক ছাৰে যি কথা কয় তই চব শুনিবি দে প্ৰতিটো কথা আকৰে তই মানি চলিবি তেতিয়াহে তই এজন ডাক্তৰ হ'ব পাৰিবি তই ভালদৰে কথাবোৰ মনত ৰাখিবি দে মাজনী তই ভালদৰে থাকিবি আৰু প্ৰতিটো মাহৰ দেওবাৰে মই সদায় তোৰ মুখ কৰি চাবলৈ আহে মাজনী তই ভালদৰে থাকিবি দে মাজনী তই মাজে মাজে আহিব আপোনাৰ ছোৱালীক দেখা কৰি যাব খবৰ খাতি লৈ থাকিব থাকিবি দে মাজনী ভালকৈ আহো ছাৰ ভালদৰে থাকিবি নাকান্দিবা আমি আছো নহয় তুমি কিয় কান্দিছা দেউতা এৰি গ'লে আমি আছো নহয় তোমাক আমি চোৱা চিতা কৰিম আমি চব যতন ল'ম তুমি একো টেনশ্যন নল'বা ভালদৰে ইয়াতে থাকিবা পঢ়া শুনা কৰিবা তেতিয়াই ডাঙৰ মানুহ হ'ব পাৰিবা দেউতা আহিব নহয় আহিব মাজে মাজে তোমাক খবৰ ল'ব আহি থাকিব নাকান্দিবা মাইনা দেউতা আহি থাকিবতো মাজে মাজে দেউতা গধূলি আহিব ফুৰিব খবৰ ল'ব তোমাক একো নহয় ইয়াতে তুমি নিজৰ ঘৰতে থাকিব পাৰিবা বৰুৱা এই পাৰ্টিটো কিহৰ পাৰ্টি দিলা পাৰ্টি মানে মোৰ ইয়াৰ বিজনেছটো পুৰা হাই ফাই চলি আছে ইয়াতে ভালে আৰু বৰপেটাত মই নতুনকৈ এটা ইণ্ডাষ্ট্ৰি খুলিছোঁ মানে সেই আৰু ফূৰ্তিতে দিলোঁ আৰু আচ্ছা 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 বৰুৱা এই তোমাৰ তাতে যে ছোৱালী এজনী আছিল অঁ আছে তাই আছে বোধহয় ডাঙৰেই হ'ল
বহুত ডাঙৰ হ'ল, বহুত ধুনীয়া হৈ গ'ল তাই এতিয়া, বহুত ডাঙৰ হ'ল। আপুনি এতিয়া কি কৰি আছে? বহুতো লাভ পোৱা নাছিলো। মই আছোঁ বৰুৱা। কাম কাজ ক'ত কৰি আছে, কেনেকুৱা কাম? মই ঠিকাৰ কাম কৰি আছোঁ। ক'ত? এই বৰপেটা দিছে এতিয়া। ডাঙৰ ব্ৰিজ এখনৰ কাম কৰি আছোঁ হা। শেষ হ'ব অৱস্থা। অভাৰ ব্ৰিজ নে নদীত ব্ৰিজ? নদীৰ ব্ৰিজ। মই যাই আছোঁ বৰপেটাত 2 দিনতে। হয় নেকি? তাত নতুন ইণ্ডাষ্ট্ৰী এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। গ'লে লগ কৰিবা। ঠিক আছে, নিশ্চয় একেলগে যাম, খাম, পাৰ্টি কৰিম। আমাৰ দৰে বাবা। এনজয়, ফুল এনজয় বৰুৱা, লাইফ এনজয়। বৰুৱা, এইজনী আকৌ কোনে? এইজনীয়ে মোৰ কাম কৰা ছোৱালী, মোৰ তাতে থাকে। বৰ ধুনীয়া হৈছে, দিনক দিনে তাই বৰ ধুনীয়া হৈ গৈছে। একদম মজা আহিছে। ছোৱালী আৰু ধুনীয়া ছোৱালী। টানো আৰু খাই যেতিয়া আৰু আছে, খাই টেনশ্যন নাই, পাৰ্টি কৰক, এনজয় কৰক। Sar? Oh, Madoni! Ayo! Hah? Tak lama dah duku. Bagal tai. Madoni! Oh, Sar! নাই হ'বলা তাইলৈ এতিয়া আনিছিলোঁ মুখখনে চাব নাপালোঁ তলা মাৰা মুখখন চাবই নাপালোঁ তাইৰ ক'ত বা লৈ গৈছে ছাৰে আজি আৰু
আপোনাৰে ছোৱালী হয় নেকি? চাওঁ, চাওঁ, চাওঁ। মাজনী মাজনী তোৰ কি হৈছে মাজনী 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 তই মুখেৰে কিয় নামাতাও মাজনী তই চকু মেলা মাজনী তোক এনেকুৱা কোনে কৰিলে মাজনী মাজনী তই মুখেৰে নামাতো কিয় দেউতা বুলি মাজনী